নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ বুক চামাৰী চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টি ডক্টৰ ৱালেছ ৱাটাৰ্ছৰ দ্য ছায়েন্স অৱ গেটিং ৰিচ নামৰ কিতাপখনৰ দ্বাৰা আধাৰিত। কিতাপখন লেখকে কেইবাটাও ভাগত বিভক্ত কৰিছে। মই তাৰেই কেইটামান সাৰাংশ আপোনালোকৰ ওচৰত চমুকৈ লৈ আহিছোঁ। আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আমাৰ সমাজত এনেকুৱা কিছুমান ব্যক্তি আছে, তেওঁলোকে কয় যে টকাই সকলো নহয়। টকাৰ বিষয়ে যিয়েই নকওক কিয়, কিন্তু বাস্তৱত ধনী নোহোৱাকৈ কোনো মানুহ সফল আৰু সুখী হৈ থাকিব নোৱাৰে। যেতিয়ালৈকে আমাৰ ওচৰত পৰ্যাপ্ত ধন নাথাকে, তেতিয়ালৈকে আমি আমাৰ প্ৰয়োজনখিনি পূৰণ কৰিব নোৱাৰোঁ আৰু আমি সুখী হৈ থাকিব নোৱাৰোঁ। ধনী হোৱাটো পৃথিৱীৰ সকলো মানুহৰে অধিকাৰ। যদি কোনোবা ব্যক্তিয়ে ধনী হোৱাৰ সপোন দেখে, তাত কোনো ভুল নাই। বহুত মানুহৰ এইটো ভুল ধাৰণা থাকে যে সি ধনী ঘৰত জন্ম হোৱাৰ কাৰণেহে ধনী হয়, বা ধনী হ'বলৈ বহুত টেলেণ্ট লাগিব, যিটো মোৰ দ্বাৰা সম্ভৱ নহয়। এই সকলো কথা ভুল ধাৰণা। কিন্তু ধনী হোৱাৰ বিজ্ঞান এই প্ৰাকৃতিক নিয়মৰ ওপৰত আধাৰিত হয় যে যিয়ে ধনী হোৱাৰ কাৰণ উদ্ভৱ কৰে, শিকি লয়, সি নিজে নিজে ধনী হৈ যায়। ধনী ঘৰত জন্ম হোৱাৰ কোনো সম্বন্ধ নাই। ধনী হ'বলৈ এইটো কথাও নিৰ্ভৰ নকৰে কি আপুনি কোনটো বিজনেছ কৰি আছে। ধনী হ'বলৈ হ'লে আমি নিশ্চিত ৰূপত কাম কৰিব লাগিব। আপুনি যিমানেই দুখীয়া নহওক কিয়, এই ধনী হোৱা বিজ্ঞানৰ দ্বাৰা টকা পইচা জমা কৰিব পাৰিব। ধনী হোৱাৰ বিজ্ঞান কোনো জটিল নহয়। এই পৃথিৱীত সকলো মানুহ ধনী হোৱাৰ কাৰণে পৰ্যাপ্ত ধন আছে। কোনো মানুহ কোনো এজনৰ কাৰণে পাছ পৰি নাথাকে। কোনো মানুহে কাৰোবাৰ যোগ্যতা কাঢ়ি ল'ব নোৱাৰে। যি মানুহে ধনী হোৱাৰ বিজ্ঞানক পালন কৰে, সেই মানুহ ধনী হোৱাৰ সকলো সুযোগ পায়। ধনী হোৱাৰ প্ৰথম নিয়ম হ'ল য'ৰ পৰা সকলো আৰম্ভ হয়, সেয়াই হ'ল আপোনাৰ চিন্তাধাৰা। লেখকে কৈছে যে মানুহৰ চিন্তাধাৰাই হ'ল সকলো আৰম্ভৰ কেন্দ্ৰবিন্দু। কিয়নো পৃথিৱীত মানুহৰ ওচৰতে চিন্তাধাৰণা কৰাৰ ক্ষমতা আছে। মানুহে তেতিয়ালৈকে একো কৰিব নোৱাৰে যেতিয়ালৈকে সি কিবা পোৱাৰ বা কৰাৰ চিন্তা নকৰে। আপুনি যি লক্ষ্য সাধন কৰিব বিচাৰিছে, সেইটো প্ৰথমে আপোনাৰ মস্তিষ্কত ৰাখিব লাগিব। আপুনি যি লক্ষ্য সাধন কৰিব বিচাৰিছে, তাক বাৰ বাৰ ভাবিব লাগিব। যেতিয়া আপুনি আপোনাৰ লক্ষ্যৰ বিষয়ে বাৰ বাৰ ভাবিব, আপোনাৰ অৱচেতন মনত নিহিত হৈ যাব। লেখকে কৈছে যে শুদ্ধ বিচাৰ বিবেচনা কৰাটোৱে মানুহৰ কাৰণে আটাইতকৈ জটিল কাম। আমাৰ বহুত মানুহে হৈ থকা পৰিস্থিতিৰ বিষয়ে ভাবি সময় নষ্ট কৰে। কিন্তু আপুনি সেইবিলাক কথা ভাবিব লাগিব যি আপোনাৰ লক্ষ্য বা সপোন হয়। আপুনি সেইবিলাক কথাই ভাবক যিয়ে আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ সহায় কৰে। যিকোনো মানুহে নিজৰ মনৰ শক্তিক সম্পূৰ্ণৰূপে প্ৰয়োগ কৰি নিজৰ পৰিস্থিতিক আৰু পৰিণামক সলনি কৰিব পাৰে। ধনী হ'বলৈ আপুনি এনেকুৱা ভুল বিচাৰবিলাক এৰি দিব লাগিব যে মই দুখীয়া হোৱাটো মোৰ ভাগ্য বা ধনী হ'বলৈ মোৰ কপালত নাই। আপুনি দুখীয়া হোৱাটো আপোনাৰ ভুল বিচাৰৰ পৰিণাম হয়। লেখকৰ মতে ভগৱানেও বিচাৰে আপুনি ধনী হওক আৰু সদায় সুখী হৈ থাকক। আপুনি মাত্ৰ সুখী নহয়, ভাল জীৱনৰো কামনা কৰিব লাগিব। কিন্তু মনত ৰাখিব, ধনী হ'বলৈ আপোনাৰ মনৰ পৰা ভুল চিন্তাধাৰাবিলাক আঁতৰ কৰিব লাগিব। ধনী হ'বলৈ কাৰোবাক আপুনি ঠগবাজি কৰাৰ প্ৰয়োজন নাই। আৰু এইটো নাভাবিব যে আপুনি আগুৱাই যাবলৈ কিবা সীমা আছে। যদি আপুনি কিবা চাকৰি কৰি আছে আৰু আপোনাৰ দৰমহা মাহিলী 15,000 টকা, যদি আপুনি তাক ডাবল কৰিব বিচাৰিছে, তেনেহ'লে আপুনি আপোনাৰ কোম্পানীটোৰ বিষয়ে চিন্তা কৰিব লাগিব। কোম্পানীৰ সমস্যাবিলাকত ধ্যান দিব লাগিব। তেনে কৰিলেহে আপুনি আপোনাৰ কোম্পানীটোক আগুৱাই লৈ যাব পাৰিব আৰু বিনিময়ত আপোনাৰ মাহিলী দৰমহা দুগুণ হৈ পৰিব। জীৱনত সফল হ'বলৈ কৃতজ্ঞ হোৱাটো আমাৰ কাৰণে বহুত জৰুৰী। যেতিয়া আপোনাৰ মন নিৰাশ হয়, তেতিয়া আপুনি আপোনাৰ ওচৰত থকা সকলো বস্তুলৈ কৃতজ্ঞ প্ৰকাশ কৰিব। কৃতজ্ঞতাই আপোনাৰ মনত পজিটিভ বিচাৰ লৈ আনিব। আপুনি যেনেকুৱা ভাবিব সেয়াই আকৰ্ষিত কৰিব। সেয়েহে ভাল বিচাৰ বিবেচনা কৰাটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ। আমাৰ জীৱনত চিন্তাধাৰাই বহুত প্ৰভাৱ পেলায়। যদি আপুনি প্ৰত্যেক সময়ত খং, সন্দেহ আদিত কেন্দ্ৰ কৰি থাকে,
সি আপোনাৰ পজিটিভ বিচাৰ বিবেচনা কৰাটো কম কৰি দিয়ে। যি মানুহ জীৱনত সফল হয় সেই মানুহে এনেকুৱা নিগেটিভ বিচাৰ মনলৈ আহিব নিদিয়ে। তাৰ সলনি তেওঁলোকে মনত ভাল পৰিস্থিতি আৰু পৰিণামৰ কথা আশা কৰে। আপুনি যদি মনত নিগেটিভ বিচাৰ আনে তেনেহ'লে আপুনি সফল হ'ব নোৱাৰে। সেইকাৰণে আপুনিও মনৰ পৰা নিগেটিভ বিচাৰ পৰিত্যাগ কৰি দিয়ক। আপোনাৰ অৱচেতন মনৰ বিচাৰক সলনি কৰিবৰ কাৰণে আৰু নতুন ধৰণে আৰম্ভ কৰিবলৈ হ'লে আপুনি সদায় শান্ত হৈ 5 মিনিট আপোনাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে কল্পনা কৰিব লাগিব। এনেকৈ সদায় কল্পনা কৰিলে আপোনাৰ অৱচেতন মন সক্ৰিয় হৈ যাব আৰু আপোনাৰ লক্ষ্যৰ দিশে লৈ যাব পৰা সকলো কাম সম্ভৱ কৰি দিব। ধনী হ'বলৈ আপুনি আপোনাৰ ইচ্ছা শক্তিক জাগ্ৰত কৰিব লাগিব। আপোনাৰ অৱচেতন মনক সক্ৰিয় কৰি তুলিবলৈ ইচ্ছা শক্তি ব্যৱহাৰ কৰিব লাগিব। জীৱনত যিকোনো লাভ কৰিবলৈ হ'লে আপোনাৰ অৱচেতন মন বিকাশ হোৱাটো বহুত গুৰুত্বপূৰ্ণ কথা। লেখকৰ মতে ধনী হ'বলৈ হ'লে আপোনাৰ ইচ্ছা শক্তিক নিজৰ ওপৰত ভালদৰে প্ৰয়োগ কৰিব লাগিব। প্ৰতিটো সময়ত লক্ষ্য কৰিব আপুনি কি ভাবিছে। আপোনাৰ চিন্তা শক্তিক নিয়ন্ত্ৰণ কৰক। সেইটো কথা চিন্তা কৰক যিটো আপুনি বাস্তৱত বিচাৰিছে। যদি আপুনি সকলো সময়তে টকা পইচা ধনী হোৱাৰ কথা ভাবে তেনেহ'লে আপুনি আপোনাৰ জীৱনত সেইটোৱে আকৰ্ষিত কৰিব। আপুনি জীৱনত তেতিয়া আগুৱাই যাব পাৰিব যেতিয়া আপোনাৰ বৰ্তমান স্থান সলনি কৰিব পাৰিব। যি মানুহে নিজৰ কাম সম্পূৰ্ণৰূপে কৰিব নোৱাৰে সেই মানুহ কেতিয়াও ওপৰৰ স্থানত যাব নোৱাৰে। আপুনি প্ৰত্যেক দিনাই সেই সকলোবিলাক কাম কৰিব যি নেকি আপুনি সেইদিনা কৰিব পাৰে। আপুনি একেদিনাই বহুত কাম কৰাৰ প্ৰয়োজন নাই। যিকেইটা কৰিছে ধ্যান দি কৰিব, যিয়ে আপোনাক সফল কৰাত সহায় কৰিব। সেইটো কাম কৰা অতি প্ৰয়োজনীয় যিটো আপোনাৰ পাৰদৰ্শিতা থাকে, যিটো কামত আপোনাৰ ৰুচি থাকে। তেনেকুৱা কাম কৰিলেহে আপুনি কামটো সমাধান কৰিব পাৰিব। লেখকৰ মতে এইটোৱে আপোনাৰ ওপৰত একো প্ৰভাৱ নপৰে আপুনি কি কাম কৰি আছে। আপুনি যিয়েই কাম নকৰক আপোনাৰ উন্নতিৰ পথত আগুৱাই যাবলৈ কেতিয়াও বাধা দিব নোৱাৰে। মাত্ৰ আপোনাৰ কামৰ দ্বাৰা আনক আগুৱাই লৈ যোৱাত সহায় কৰক। তেতিয়াহে আপুনিও সেইসকলৰ পৰা সহায় পাব। এইটো নাভাবিব যে আপুনি য'ত কাম কৰি আছে তাত আপোনাৰ উন্নতিৰ কোনো পথ নাই, তাৰ বাবে আপুনি ধনী হ'ব নোৱাৰে। তাৰ পৰিৱৰ্তে আপুনি সফল আৰু প্ৰগতি হোৱাৰ মানসিকতাৰে কাম কৰি যাওক। বহুত মানুহৰ এনেকুৱা লাগিব ধনী হোৱাৰ কিবা বিজ্ঞান আছে, কাৰণ তেওঁলোকে নিজকে লিমিট বুলি ভাবে। এইটো সম্পূৰ্ণ ভুল ধাৰণা। যদি আপুনি এই কিতাপখনত কোৱা বিজ্ঞান অনুসৰি কাম কৰে আপুনি সোনকালে আনসকলৰ দৰে ধনৱান হ'ব। ধন্যবাদ বন্ধু বান্ধৱীসকল। আশা কৰোঁ আপোনালোকক ভিডিঅ'টি ভাল লাগিল। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।